হেল্ল' বন্ধুসকল, আপোনালোক আকৌ এবাৰ স্বাগত মোৰ টেকনিকেল আছামিজ চেনেললৈ। বন্ধুসকল, ভিডিঅ'টি বহুত দিন হৈ গ'ল, বেয়া চেয়া নাপাব। আপোনালোকৰ সহযোগিতাই মোক যাতে আগবঢ়াই লৈছে। গাইজ, আজি আমি কথা পাতিম হোৱাটছআপ ট্ৰিক এটা বিষয়। হোৱাটছআপ ট্ৰিকটো এইটো বেছি দিন হোৱা নাই লঞ্চ হোৱা, সেইটো আপোনালোকক মই দেখাই দিছোঁ কেনেকৈ কি কৰিব লাগে, আৰু এই ট্ৰিকটো আপোনালোকে বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব পাৰিব। গাইজ, প্ৰথমতে আপুনি প্লে ষ্ট'ৰ অ'পেন কৰিব লাগিব। প্লে ষ্ট'ৰ অ'পেন কৰি আপুনি ইয়াত চাৰ্চ কৰিব হোৱাটছআপ মেছেঞ্জাৰ। হোৱাটছআপ মেছেঞ্জাৰ চাৰ্চ কৰাৰ লগে লগে আপোনাক ইয়াত আপডেট দেখাই দিব। আপডেট দেখালে মানে কি হ'ব, এইটো আপডেট আপোনাৰ নেদেখাবলৈ আছে যদি আপুনি বিটা ভাৰ্চনত জইন কৰা নাই। প্ৰথম আপুনি ইয়াত যাব, এইটো দেখিছে নহয় বিটা ভাৰ্চনটোৰ লগত আপুনি জইন কৰি ল'ব। মই জইন কৰি থোৱা আছে, সেইকাৰণে লিভ দেখাই আছে মোক। এইটো আপুনি জইন কৰিব। জইন কৰাৰ পিছতে আপোনাক ইয়াত আপডেট দেখাই দিব। মই আপোনালোকৰ মুখৰ আগতে আপডেট কৰি লৈছোঁ। নতুন আহিছে ট্ৰিকটো, সেইটো আপোনালোকক মই দেখাই দিছোঁ। বন্ধুসকল, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লাইক কৰিলে মানে আমি অকণমান সাহস পাওঁ আৰু ভিডিঅ' ভালকৈ বনাই তেতিয়া, আৰু ট্ৰিকবিলাক আপোনালোকে সোনকালে পাই থাকে। ইনষ্টল হৈছে। দেখাই দিছোঁ আপোনালোকক মই ট্ৰিকটো কেনেকৈ কি ধৰণে হ'ব। একেবাৰে নতুন ট্ৰিক বন্ধুসকল। এইটো দেখিলে মোৰ আপডেট হৈ গ'ল। আপডেট হৈ যোৱাৰ পিছত আপুনি ইয়াত অ'পেন কৰিব। আপোনালোকে নাপাহৰিব বিটা ভাৰ্চনটো দেখাইছোঁ আপোনালোকক। নতুন আপডেটটো কি? আপডেটটো হৈছে আপোনাক যদি কোনোবাই মেছেজ কৰে, আগতে মেছেজটো কম, যদি আপুনি সেই মেছেজটো ৰিপ্লাই কৰিবলৈ হয় এনেকৈ ক্লিক কৰি পিনে আপুনি ইয়াত অপশ্যনটো ক্লিক কৰিব লাগে, তেতিয়া আপোনাৰ ৰিপ্লাইটো তেনেকৈ দিব পাৰি সেই মেছেজটো। এইটো পুৰণা হৈ গ'ল। এইটো নতুন ট্ৰিকটো হৈ গ'ল, আপুনি যোনটো মেছেজ দিব বিচাৰে তাক জাষ্ট চুৱাইপ কৰি দিব। চুৱাইপ কৰি দিলে আপোনাৰ মেছেজটো আহি যাব। মেছেজটো আহি গ'লে আপুনি ধুনীয়াকৈ তাক ৰিপ্লাই কৰিব পাৰিব। গম পাইছে বন্ধুসকল? এইটো নতুন ট্ৰিক। একেবাৰে যদি আপোনালোকে এইটো ভাল পাইছে তেনেহ'লে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এইটো প্ৰায়ভাগ হোৱাটছআপ যোনবিলাকে চলাই থাকে, মেছেজ চাট কৰি থাকে, তাহাঁতৰ কাৰণে বহুত ভাল ট্ৰিক। এনেকৈ চুৱাইপ কৰি আপুনি মেছেজ কৰিব পাৰিব। লাগিলে যোনটোৱেই মেছেজ হওক, জাষ্ট আপুনি চুৱাইপ কৰি দিলে হৈ যাব। গাইজ, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে নতুন আহিছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজি আপোনালোকৰ সেই সৰু সুৰা ট্ৰিপ এটা লৈ মই মুখৰ আগত। মোৰ নাম টেকু, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ গাইজ।